নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ আজি ভিডিঅ'টো খুবেই ভাল পাব আৰু প্ৰতিটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, শীতকালত ভাৰতলৈ কিমানবিধ ভ্ৰমণকাৰী চৰাই আহে? ইয়াৰ উত্তৰটো হ'ল প্ৰায় 300 বিধ ভ্ৰমণকাৰী চৰাই শীতকালত ভাৰতলৈ আহে। 2 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ কোনখন দেশত আটাইতকৈ কঠোৰ আইন আছে? ইয়াৰ উত্তৰটো হ'ল সৌদি আৰৱত সকলোতকৈ কঠিন আইন আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল, মৃত্যুৰ পিছত মানুহৰ মগজুটো কিমান সময়লৈকে জীয়াই থাকে? ইয়াৰ উত্তৰটো হ'ল মৃত্যুৰ পিছত মানুহৰ মগজুটো 10 মিনিটলৈকে জীয়াই থাকে। 4 নম্বৰ প্ৰশ্নটো হ'ল, স্বাধীন ভাৰতবৰ্ষত বৰ্তমানলৈকে কিমানজনক ফাঁচি দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ল স্বাধীন ভাৰতবৰ্ষত বৰ্তমানলৈকে 57জনক ফাঁচি দিয়া হৈছে। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ জাতীয় জলজ প্ৰাণীটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল গংগা ডলফিন হৈছে ভাৰতবৰ্ষৰ জাতীয় জলজ প্ৰাণী। 6 নম্বৰ প্ৰশ্নটো হ'ল, চাহক কেতিয়া অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল 2011 চনত চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল যোগীঘোপা আৰু পঞ্চৰত্ন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। 10 নম্বৰ প্ৰশ্নটো হ'ল, সুগন্ধিৰ চহৰ বুলি ভাৰতবৰ্ষৰ কোনখন চহৰক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল ইটানগৰক সুগন্ধিৰ চহৰ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো জীৱ পানীত থাকে তথাপিও পানী নাখায়? ইয়াৰ উত্তৰটো হ'ল ভেকুলীয়ে পানীত থাকে তথাপিও পানী নাখায়। 10 নম্বৰ প্ৰশ্নটো হ'ল, লাইফবয় চাবোন কোনখন দেশৰ কোম্পানী হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। মোৰ চেনেলটোলৈ যদি নতুনকৈ কোনোবা আহিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ধন্যবাদ।